कारण इतना आपलोके गम पाइसे इलेक्शन कमिशन अफ इंडिया इतना फार्स्ट लेवल चेकिंग अफ दि VVPAT EVM मेसिन कारण फार्स्ट लेवल चेकिंग तो आरम्भ कर दिसे हेमते आमार शिड्यूलत परिसे 10 तारिखर পৰা फार्स्ट लेवल चेकिंगत आमार इंजिनियार आहिबो आमार ECIL इंजिनियार सकल आहिबो 9 तारिखे ইয়াত আহি পাবহি তেওঁলোকেই কৰিব কিন্তু আমি এসিস্টেন্স আমাৰ দিব লাগিব আমাৰ ইয়াৰ পৰা এডমিনিষ্ট্ৰেশ্যনৰ পৰা আমি এসিস্টেন্স দিব লাগিব আৰু হেমতে আমাৰ যেটো EVM ওয়্যাৰহাউস আছে হেতু আমি ঠিক ঠাক কৰি আছো যি মতে কৈছে ধৰক তাতে ধৰক CCTV লগাব লাগিব ভিডিও ৰেকৰ্ডিং হ'ব লাগিব ইত্যাদি বহুতখিনি ডাইৰেকশনস দিছে আৰু এই BU CU আৰু VVPAT আমাৰ ইয়াতে আছে BU আছে 616 CU আছে 595 আৰু VVPAT আছে 637 এই গুটে গিটাৰে হেনান চেকিং হ'ব মানে 4-5 দিন এটা সময় ল'ব whether the machines are good or not আৰু এই গুটে চেকিং টু কিন্তু স্টেট এন্ড নেশনাল এন্ড স্টেট ৰিকগনাইজড পলিটিক্যাল পাৰ্টিৰ সন্মুখত হ'ব আজি তেখেতসকলৰো অলপ আগতে মিটিং আছিল আমি তেখেতসকলকো বুজাই দিছো তেখেত ৰাতিপুৱা 9টা পৰা 7টা লৈকে হ'ব আৰু তেওঁলোক প্ৰেজেন্ট থাকিব তেওঁলোকৰ প্ৰেজেন্টত এই FLC টু কৰা হ'ব এটো ৰুটিন এক্সাৰসাইজ এটা হৈ থাকে সদায় ইলেকশন যেহেতু আমি জানো যে লোকসভা ইলেকশন ডিক্লেয়াৰ যদিও ডেট কৰা নাই অহা বছৰ আৰম্ভণিতে হ'ব গতিকে হেতু এতিয়া এই কামটো আৰম্ভ হৈ গৈছে আকৌ পিছত আকৌ এটা লেভেলৰ চেকিং হ'ব এতিয়া এবাৰ যিখিনি বেয়া মেচিন ওলাব সেইখিনি আমি ঘূৰাই পঠাই দিম আকৌ যেতিয়া আমাৰ যদি টোটাল ৰিকোয়াৰমেন্টতকে কমি থাকে তেনেহলে আকৌ FLC কৰা হ'ব আৰু নতুন মেচিন ইয়াতে এড কৰা হ'ব তো এভৰি টাইম নতুন মেচিন আহিব হেতু FLC কৰা হ'ব আৰু ইন ফ্ৰন্ট অফ দি পলিটিক্যাল পাৰ্টিজ সো এইখিনি আছিল আমাৰ VVPAT CU আৰু BU FLC বিষয়ে ক'ব লগা তাৰছত মই আকৌ হেদিনাখন যেহেতু আপোনালোকক আমি কৈছিলোৱে মানে ৰিভিজন টু এতিয়া বৰ্তমান বন্ধ কৰি দিছে আৰু 1/12 পৰা আকৌ ৰিভিজনৰ প্ৰসেসটো আৰম্ভ হ'ব তে কিছুমান প্ৰি ৰিভিজন এক্টিভিটিজ ইন ভিউ অফ ডিলিমিটেশন এবাৰ যেহেতু হল প্ৰি ৰিভিজন এক্টিভিটিজ কিছুমান আমাৰ ইয়াত দি দিয়া স্যাৰ disposal of all pending claims and objections as on 17/8/2023 এটো 5-9 ভিতৰত এখিনি ডিসপোজাল যিখিনি আছিল মানে 17/8ত যেহেতু বন্ধ কৰি দিছিলে তেতিয়ালৈকে যিখিনি ক্লেইমছ এণ্ড অবজেকশন বা ফৰ্মছ আমাৰ ইয়াত আছিল সেইখিনি অলৰেডি সেইখিনি ডিসপোজ অফ কৰা হ'ল তাৰ পিছত আছিল যে প্ৰিপাৰেচন অফ কোৰিলেশন ষ্টেটমেন্ট টেবল এপইন্টমেন্ট অফ আৰওজ এআৰওজ এইখিনিও আমি পঠালো যে এটা নেক্সট ইলেকশনত যেতিয়া আহিব তেতিয়া আৰু কোন হ'ব ইয়াৰো কোন হ'ব এই ইয়াৰো কোন হ'ব এই লিষ্টখিনি আমি এটা পঠোৱা হৈ গ'ল ৰিঅৰ্গানাইজেশ্যন পোলিং ষ্টেচন পাৰ্ট ডাটা re-serialization of polling station as per newly delimited constituency mapping of polling station as per delimitation এই activity to 26/9 পৰা আকৌ আৰম্ভ হ'ব appointment of BLOs by year after notification polling station আৰু এটা মানে এটা এনেকুৱা যে এতিয়া যেহেতু আমাৰ কিছুমান ডিলিমিটেশনৰ ফলত আমাৰ সমষ্টিৰ 3টা সমষ্টি কিছুমান ধৰক বুকাজান সমষ্টিৰ কেটামান পোলিং ষ্টেচন আহি সোমাবহি হাওৰাঘাট সমষ্টি তেনেকে ডিপু সমষ্টিৰো কেটামান পোলিং ষ্টেচন গৈ হাওৰাঘাট সমষ্টিত সোমাব গতিকে এই আমি যেতিয়া আমি পুৰা ৰিঅৰ্গানাইজ কৰি লম তাতে কিছুমান পোলিং ষ্টেচন আমাৰ বাঢ়িলে তাত আকৌ আমি BLO এপইন্ট কৰিব লাগিব হেমতে এই ৰিঅৰ্গানাইজেশ্যনৰ কামখিনি আমাৰ আৰম্ভ হ'ব 26/9 পৰা 25/10 লৈকে activities to be completed after rationalization of polling station যেতিয়া শেষ হ'ব তাৰ পিছত বহুতখিনি এক্টিভিটিজ থাকি যায় যে ফিজিক্যাল ভেৰিফিকেশন বাই BLO হাউস টু হাউস ক্যাপচাৰিং AMF of PS মানে assured minimum facility niki AMF preparation and draft publication of list of polling station then consultation with political party security of proposal of DEO by CDEO and printing Mr. CEO and submission of proposal to the commission approval of the commission and file and notification publication of polling station file and jitu amar delimitation process hoar pisot jitu final amar notification ami korim je ebar dipu সমষ্টিত ইমানটা হেৰি after rationalization হেইটো আমাৰ হ'ব মানে 10-11 নৱেম্বৰ ভিতৰত হেখিনি আমাৰ ফাইনেল হ'ব যে ডিপু সমষ্টিত আগতে যদি আছিল ধৰক 120টা তেনে এতিয়া কিমান হ'ল বা হাওৰাঘাটত বাহিল নেকি বা ইতিমধ্যে এই গুটেইখিনি পোলিং ষ্টেচনখিনি আকৌ সজাই মানে ঠিক কৰি আমি হেমতে আপোনালোকৰ আগত আকৌ প্লেস কৰিম
preparation of draft roll format, preparation of supplements for future reference, checking of e-roll by BLOs, preparation of format 1 to 8, preparation of integrated amalgamated draft roll. এইটো 30-11 লৈকে আমাৰ সময় আছে। তাৰ পাব্লিকেশ্যন অফ ইণ্টিগ্ৰেটেড এণ্ড এমালগেটেড ড্ৰাফ্ট 1/12/2023 ফ্ৰাইডে, পিৰিয়ড অফ ক্লেইমছ এণ্ড অবজেকশ্যন। এইখিনি হোৱাৰ পিছত যিটো পাব্লিকেশ্যন হ'ব, তাৰপিছত ড্ৰাফ্টছ এণ্ড আকৌ ক্লেইমছ এণ্ড অবজেকশ্যন আমি ল'ব পাৰিম 1/12 পৰা 30/12 ভিতৰত। স্পেচিয়েল কেম্পেইন ডেটছ থাকিব তাৰ ভিতৰত। ডিছপ'জেল অফ ক্লেইমছ এণ্ড অবজেকশ্যনছ 15 জানুৱাৰীলৈকে হ'ব পাৰিব। চেকিং অফ হেল্থ পেৰামিটাৰ্ছ এণ্ড অবটেইনিং কমিশ্যন পাৰ্মিশ্যন ফৰ ফাইনেল পাব্লিকেশ্যন এণ্ড আপডেটিং ডাটাবেছ এণ্ড প্ৰিণ্টিং ছাপ্লিমেণ্টছ। এইটো 24/1 ভিতৰত এইখিনি কমপ্লিট কৰিব লাগিব। আৰু ফাইনেল যেতিয়া ইলেক্ট্ৰল ওলাব সেইটো ওলাব 31 জানুৱাৰীত। এইখিনি আছিলে আমাৰ SSRৰ যিটো আমাৰ শ্বিডিউল, সেইটো আপোনালোকে পাই যাব, এটা কপি তেওঁলোকক দি দিব পাৰা। এইখিনিয়ে আছিল আজি প্ৰেছ মিটৰ কথা। আমাৰ FLC আৰম্ভ হ'ব 10 তাৰিখৰ পৰা। এইটোত আমি সকলোখিনি ব্যৱস্থা কৰিছোঁ। কেইদিন হ'ব মানে এতিয়া মেচিনৰ ওপৰত মানে কথা। প্ৰথমতে 4-5 দিনটো হ'বই, মানে সেইটো ডিপেণ্ডছ কিমান তাড়াতাড়ি তেওঁলোকে কৰিব পাৰে, মানে কিমান সময় লাগে সেইটো ডিপেণ্ড কৰে। এদিন দুদিন বেছি হ'ব পাৰে, এদিন দুদিন কমো হ'ব পাৰে, কাৰণ ৰাতিপুৱা 9টাৰ পৰা 7টালৈকে সেইখিনিৰ ভিতৰতে তেওঁলোকে কৰিব। হয়, থেংক ইউ।